এই ধুনীয়া ফুলকেইটা দেখিছেনে আপোনালোকে? এই ফুলকেইটা হাতেৰে তৈয়াৰ কৰা হৈছে চেলোটেপ ব্যৱহাৰ কৰি কিনে। মোৰ লগৰ ল'ৰা এজনে বনায়। চাই লওঁ আমি কেনেকৈ বনাই, ময়ো শিকোঁ, লগতে আপোনালোকো শিকাই দিওঁ। প্ৰথমতে টেপটো এনেকৈ জাপিব, তাৰপিছত সৰু সৰুকৈ এনেকৈ মেৰাব লাগিব। তেওঁ মেৰাই আছে, অলপ চাই লওক এনেকৈ মেৰাই। একদম ষ্টাৰ্টিঙত অলপ কষ্ট হ'ব, অলপ ভাঁজকেইটা জানিব লাগিব। ভাঁজকেইটা জানিব পাৰিলে ভাল হৈ যাব আৰু মানে ফুলটো দেখাত ভাল হ'ব। লাহে লাহে গোলাপ ফুলৰ আকাৰ লৈছে আৰু বলকচোন আগলৈকে কি হয় চাই লওঁ। ফাইনেলি হৈ গ'ল ফুল 5টা। এইবাৰ আমি পাত লগাম। এনেকৈ পাতটো জাপি দিয়া হৈছে, তাৰপিছত এনেকৈ পাতটো এবাৰ ফুলত লগাই দিব। এইটো হৈ গ'ল, তাৰপিছত আৰু এটা লগাব। এইটো হৈ গ'ল। এনেকৈ পাতটো লগাই দিলে এটা হৈ গ'ল। এবাৰ ঠাই লগাব। ফাইনেলি ফুলটো হৈ গ'ল। এনেকৈ 4টা ফুল বনাই দিলে। এতিয়া আমি যোৰা লগাব ফুলকেইটা। এনেকৈ যোৰা লগাই আছে, এটা যোৰা লগালে, তাৰপিছত এনেকৈ আৰু এটা লগাই দিলে, তিনিটা লগালে। ফাইনেলি আমাৰ ফুলকেইটা হৈ গ'ল। এতিয়া আমি বাকী আগতে বনাই থোৱা ফুলকেইটা আপোনালোকক দেখাই দিওঁ। কেনেকুৱা লাগিছে আমাক কমেণ্টত জনাব। ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু ফ'ল' কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।